হেল্ল' বন্ধু বান্ধৱীসকল মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া সন্ধিয়া 7টা বাজিবৰ হ'ল, গতিকে ভিডিঅ'টো এতিয়াৰ পৰাহে ষ্টাৰ্ট কৰিব পাৰিছোঁ। এতিয়া মই আৰু মা আমি খুৰাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ, গতিকে ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তই কি কৰি আছ? মোৰ হেলমেট দে, হেলমেট দে, হেলমেট দে। মোৰ হেলমেট পিন্ধি আছে চব দে। মোৰ হেলমেট নুজুৰে, হেলমেট দিছে নে তাৰ মোৰ নুজুৰে। হেলমেট স্কুটি চলালে আপোনালোকে হেলমেট পিন্ধিবই, হেলমেট পিন্ধাটো চাহ খাব লৈছোঁ। কালি আৰু ৰাতি ভিডিঅ' কৰা নহ'লে এতিয়া ৰাতিপুৱা হ'লহি। ৰাতিপুৱা এতিয়া আগফালে বহি লাল চাহ আৰু বিস্কুট খাইছোঁ। ৰাতিপুৱা লাল চাহ আৰু পাতলা বিস্কুট এটা খাই ভাল লাগে। আজি মই আপোনালোকক আমাৰ ঘৰৰ ইনডোৰ প্লেণ্টসমূহ দেখুৱাম। এনেদৰে আমাৰ ঘৰত বাৰান্দাত সোমাই আহিয়ে এটা ইনডোৰ প্লেণ্ট ৰাখিছোঁ, সৰুকৈ ৰাখিছোঁ। এইটো ইনডোৰ প্লেণ্ট মানে এইটো মই নিজে বনোৱা হয়, DIY কৰি। ইয়াত 1, 2, 3, 4 ধৰণৰ ফুল ৰাখিব পাৰি। এজোপা হয় এইটো তেলৰ গিলান আছিলে, যিটো গিলানৰ পৰা বনাইছোঁ। এজোপা বেম্বো প্লেণ্ট বুলি কয়, আৰু এজোপা গছ নামটো জানো কি আছিলে। আৰু এজোপা মনি প্লেণ্ট, এইটো এনেকৈ বনাইছোঁ। আৰু এজোপা আছে ইয়াত, মুঠতে 4জোপা এনেকৈ বাৰান্দাতে ৰাখিছোঁ। আৰু এটা ইয়াত মনি প্লেণ্ট আছে, ইয়াত এনেকৈ গ্ৰিলত বগাই গৈছে। আৰু ড্ৰয়িং ৰুমত এটা প্লেণ্ট ৰাখিছোঁ। এইটো ভাল লাগে ইনডোৰ প্লেণ্টসমূহ। গতিকে মইনো কেনেকৈ ৰাখিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আৰু ইয়াৰ কাষতে এটা আছে, এইটো এজোপা, এইটো এটা ইনডোৰ প্লেণ্ট। ইনডোৰ প্লেণ্টে ৰুমটোৰ সৌন্দৰ্য বঢ়াই দিয়ে আৰু ৰুমটো ফ্ৰেছনেছ কৰি ৰাখে। তাৰপৰা এইটো ৰুমৰ পৰা আহি ইয়াৰ 2 নম্বৰ ৰুমটোতো আমি এনেদৰে ইনডোৰ প্লেণ্ট ৰাখিছোঁ। প্ৰথমতে ইয়াত এজোপা ৰাখিছোঁ, এনেকৈ ৰাখিছোঁ। আৰু ইয়াৰ কাষতে এজোপা স্নেক প্লেণ্ট ৰাখিছোঁ। ভাল লাগে, ৰুমটো সেউজীয়া এটা কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পাছতে আছে, ইয়াত এজোপা ৰাখিছোঁ ইনডোৰ প্লেণ্ট, বেম্বো প্লেণ্ট হয়। এজোপা অকণমান ডাঙৰ হৈ গৈছে। এজোপা মই এসপ্তাহ মূৰত 2 দিনৰ কাৰণে বাহিৰলৈ উলিয়াই দিওঁ, তাৰপৰা আকৌ ইয়াত থওঁ, ভাল লাগে। আৰু ইয়াৰ কাষতে এজোপা প্লেণ্ট গ্ৰীণ কালাৰ ৰাখিছোঁ। এইটো মাটিৰ হয় পিছে। আৰু ৰুমটো এনেকুৱা লাগিছে দেখিবলৈ, ভাল লাগে সৌন্দৰ্যটো, সেউজীয়া হৈ থাকে। আৰু ইয়াৰ কাষতে যিখন ডাইনিং টেবুল আছে, আমাৰ ডাইনিং টেবুলতো এটা মনি প্লেণ্ট ৰাখিব চেষ্টা কৰিছোঁ। এইটো আচলতে ভঙা কাপ আছিলে, ভঙা কাপটোত মাটিৰে লেপি এনেকৈ কালাৰ কৰি দিছোঁ। এইটো মনি প্লেণ্ট ইয়াত ৰাখিছোঁ, সেউজীয়া কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। এই যে মনি প্লেণ্টটো দেখিছে, মনি প্লেণ্টৰ কথাটো আপোনালোকে জানে চাগে। যিজোপা টকাৰ গছ বুলি কয়, টকাৰ গছটো হেনো মানুহৰ ঘৰৰ পৰা চুৰ কৰি বা মনে মনে আনিলেহে হেনো ফল পায়, বোলে কিনি আনিলে বোলে ইমান ফল নাপায়। গতিকে চুৰ কৰি মনে আনিলে হেনো টকা পইচা ঘৰত বৃদ্ধি হয় বুলি কয়। আৰু মনি প্লেণ্ট যে আপোনালোকৰ ঘৰত কেইবাঠাইতো ৰাখিবই, তাৰ ফলটো পোৱা যায় আৰু বুলি ভাবোঁ।